কৃষ্ণ বেছি কষ্ট পাইছোঁ, বহুত বেছি কষ্ট পাইছোঁ। মানে ইয়াত চাহ বুলিবলৈ নাই, মানে একেবাৰে ৰ'দতে যাব লাগিব। সেইকাৰণে ইমান এই জুপুৰি ঘৰটোত আমি অকণমান ৰখি লৈছোঁ। গৰম হৈছে না গাইছ? চ' গাইছ আমি গোগামুখ আহি পালোঁ। তাৰপিছত এই লগৰ কেইটামান আহিছে, সিহঁতৰ কাৰণে ৰখি আছোঁ। আৰু এইফালে মোৰ ভাইটি, তাৰপৰা কেমেৰা চেমেৰা চব লগত আছে, চব ইকুইপমেণ্ট আছে। এইফালে এই মোৰ লগৰকেইটা আহি পালে। বেকাৰ ৰাস্তাইদি ৰূপহী ৱাটাৰফল গৈ আছোঁ। ইয়াৰ পৰা মানে মেইন গেটৰ পৰা 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে। পাহাৰৰ ৰাস্তা হয়, ডিফিকাল্টি আছে, বাট আমাৰ উদ্দেশ্য সেইটো তালৈ গৈ পাবই লাগিব। গৈ আছোঁ, চাওক আপুনি আগত দুটা আছে আৰু পিছফালে বহুত লগৰ আছে। এয়া বহুত মানে পূৰা এনজয় কৰি গৈ আছোঁ আমি। আচ্ছা, কেনেকুৱা লাগিছে আহি ইয়াত? ফাৰ্ষ্ট টাইম আহিছা ন? ফাৰ্ষ্ট টাইম আহিছোঁ। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? মনটো একদম ফূৰ্তি, ক'বই নোৱাৰে মানে। অকলেই নহয় আৰু বেলেগ পৰ্যটকো আহিছে। ইয়াৰ পৰাই মাতকেইটা শুনি বহুত ভাল লাগিছে। এইফালে আপোনালোকে পানীৰ মাত শুনিব পাইছে, কুলু কুলু একদম নদী বৈ আছে। নদী নহয়, তাৰ পৰা মানে পাহাৰৰ পৰা আহি থকা পানীৰ শব্দ, মানে বহুত ভাল লাগিছে। আৰু ইফালে আমাৰ জুপুৰিত বহুতো দোকান আছে, ৰাস্তাতে তেনেকুৱা বহুত দোকান লগ পাব। খানা পিনাৰ কাৰণে চিন্তা কৰিবলৈ একো নাই। ছ' এক্সাইটেড। তাত গৈ পাই পেলাই চাব লাগিব কিমান ভাল লাগে। গা ধুম, গোটেই দৃশ্যলৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু। গৰমো উঠি গৈছে। 2 কিলোমিটাৰ কেনেকৈ যাম? ইমান ৰ'দত, প্ৰখৰ ৰ'দ দি আছে। কি ক'ম এতিয়া? হ'লেও মনটো বেছি ভাল লাগি থাকিলে সেইবিলাক গৰম আমি গৰম বুলিয়েই নাভাবোঁ। এনেকুৱা হয়, এক্সাইটেড আৰু ফিলিঙৰ কথাহে ন, যিকোনো কামেই কৰিব পাৰি আমি। ঐ ল'ৰাহঁত আহিছ নাই? এইফালে আমাৰ লগৰ কেইটা। হাই হেল্ল' কোৱা আকৌ। হাই 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 হাই। যাম কি কৈছিলা? আকৌ এবাৰ কচোন, আকৌ এবাৰ ক। আমাৰ পেজ ওলাব লাগিব, তাৰপিছত নহ'লে মই আনছাবস্ক্ৰাইব কৰি দিম। এইটো শুনিছা? এইটো মোৰ ছাবস্ক্ৰাইববিলাকৰ কণ্ডিশ্যন এনেকুৱা, মেণ্টেলিটি এনেকুৱা, চাই ল। পচিনা পচিনা। এইফালে নদী বৈ আছে, চাওক। ইমান ভাল লাগিছে নহয় আজি মনটো, আপোনালোকক সঁচাই কওঁ। আপোনালোকক ৰিকমেণ্ড কৰিম মই। বেলেগত শ্বিলং, মানালী এইবিলাক যাবই নালাগে। আমাৰ অসমতে ইমানখিনি ধুনীয়া ধুনীয়া জেগা আছে, এক্সপ্ল'ৰ কৰিব জানিলে হ'ল। আহি চাব, তেতিয়া ফিলিংটো নিজে অনুভৱ কৰিব পাৰিব। ৰাস্তাৰ কণ্ডিশ্যন চাওক। হ'লেও যাম, কষ্টৰ ফল সদায় মিঠা বুলি কয় নহয়। মেইন ডেষ্টিনেশ্যনলৈ গৈ পাই দেখাম সঁচাকৈ আমি য'ত গৈ আছোঁ সেইটো জেগা ভাল নে বেয়া। যাব নালাগে, ইয়াতকৈ বেছি কষ্টকৰ জেগা। সঁচাকৈ ভাল লাগে, কষ্ট হ'লেও মানে আমাৰ ফিলিংটো ভাল আহিছে ন। লাইফ টাইমৰ ফাৰ্ষ্ট টাইম, এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব। ইমান একা বেকা বে। बचपन का प्यार मेरा भूल नहीं जाना रे। जान मेरी जान है, बचपन का प्यार मेरा भूल नहीं जाना रे। মই আগে আগে, ইহঁতে পিছে পিছে আহি আছোঁ। আমি এটা ধুনীয়া ডেষ্টিনেশ্যনলৈ গৈ পাই পেলাম, আপোনালোকক দেখুৱাম। আৰু গৈ থাকোঁতে ইমান ধুনীয়া জেগা লগ পাব, বাৰু মই নকওঁ, আপোনালোকক দেখাই দিছোঁ, আপোনালোকে নিজে চাওক।
পৃথ্বীৰাজ হেল্ল' তুমি এই জেগাটোৰ বিষয়ে কিবা এষাৰ ক'বা নেকি? নিশ্চয় কম। এইটো হ'ল আমাৰ এৰিয়াত থকা আটাইতকৈ ফেমাছ জেগা বুলি ক'ব পাৰি। কি ক'ম আৰু উপায় নাই। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। কৃষ্ণ বেছি কষ্ট পাইছোঁ, বহুত বেছি কষ্ট পাইছোঁ। মানে ইয়াত চাহ বুলিবলৈ নাই, মানে একেবাৰে ৰ'দতে যাব লাগিব। সেইকাৰণে ইমান এই জুপুৰি ঘৰটোত আমি অকণমান ৰখি লৈছোঁ। গৰম হৈছে না গাইছ? মৰি যাম লাগিছে। চ' গাইছ পাওঁ অৱস্থা, আমাৰ মেইন ডেষ্টিনেশ্যনলৈ পাওঁ অৱস্থা। মনটো ভাল লাগিছে, ইমান কষ্ট কৰি আমি এতিয়া পামহি আৰু মেইন জেগালৈ। গৈ পাই লওঁ, আপোনালোকক দেখাম ৰূপহী ৱাটাৰফলটো কেনেকুৱা, দ্য ভিউজ আৰ কেনেকুৱা। so much excited to see the ৰূপহী ৱাটাৰফল। আমি প্লেন এৰিয়াত বাস কৰোঁ, আমি বিলং কৰোঁ প্লেন এৰিয়াত। চ' এনেকুৱা পাহাৰীয়া জেগাবিলাকত আমাৰ কাৰণে অকণমান কষ্ট হয় আৰু। অ' গাইছ আপোনালোকে ইমেজিন কৰকচোন, ইমান প্ৰখৰ ৰ'দত আৰু 2 কিলোমিটাৰ 2 কিলোমিটাৰ নহয় আচলতে 3-4 কিলোমিটাৰৰ বেছি হ'ব। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লাইভৰ। মই কৈ নোহোৱাওঁ, মই মিছা নকওঁ, আপোনালোকে নিজে এবাৰ আহি চাব কিমান কষ্ট হয়, তেতিয়া গম পাব। হয় নাই? হয় এই দেখিছে নাই গৰম, এই গৰমবিলাক কাপোৰ চাপোৰ খুলি লৈছে। ইমান মানে আজি ৰ'দটো বেছিকৈ দিছে ন, সেইটো কাৰণে ৰ'দ কম নেকি? অঁ হ'লেও মানে ইমান গৰম ন। অঁ মোক চা, মোৰ অৱস্থা চা। চবৰে অৱস্থা নাই, মোৰ বুলি নাই, তেওঁৰ বুলি নাই, চবৰে অৱস্থা বেয়া। ইয়াত যিমান পৰ্যটক আহিছে চবৰে একেটাই অৱস্থা। তো নিশ্চয় ভাল পাব আপোনালোকে ভিডিঅ'টো, তো এনজয় কৰি থাকক শেষলৈকে। পূৰা টিম আহিছে আমাৰ। ক'ত ৰাস্তাটো ক'ত? এইফালে। এই গৰমতো যে চশমাটো লগাই লৈছোঁ তাৰ কাৰণো আছে, আপোনালোকক লেভেল দেখাব লাগিব নহয় জানো। কষ্ট হ'লেও গৰম হ'লেও চশমাটো লগাই লৈছোঁ। সেইটো এই আমাৰ ডেষ্টিনেশ্যন। Yes, we got it. Oh boy, so much excited. পাই গ'লো মেইন জেগালৈ পাই গ'লো। এতিয়া তাত গৈ গা ধুম। পালোঁ, বহুত কষ্টৰ পিছত, বহুত মানুহৰ ভিৰ। একদম ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এই কেমেৰাৰ পৰা দেখুৱাম, কেমেৰা DSLR পৰা ভালকৈ দেখুৱাম, কিন্তু আগতীয়াকৈ এনেকৈ দেখাই লৈছোঁ। ইমানেই মানুহ, ইছ ৰাম কি ক'ম। ইয়াত মানে আমি এটাই বুলি আহিছিলোঁ, কিন্তু দুটা আছে। সেইফালে এটা আছে আপোনালোকে দেখিছে, আৰু এইটো চাইডে এটা। গা ধুব যাওঁ মই। বহুত শ্লিপাৰী জেগাটো। ভাই তাত গৈ গা ধুলোঁ অলপ। এতিয়া অকণমান কেনহে বেয়া বস্তু নহয়, কেন অলপ খাই লওঁ। অথনি পূৰা গৰম লাগিলে যে অকণমান
কেনেকৈ খাই দিছোঁ। এইটো কোনো বেয়া বস্তু নহয়, আপোনালোকে জানে। তো ভাই ভৰ্তি কৰি আছে। এই নাচি আছে পুৰা, এফালে বহি আছে, খাইও আছে নেকি? খাই আৰু এইফালে আছে আমাৰ ক'ত আছ? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ক'ব নোৱাৰা হৈছে কিমান কমাই টকা পালে চুকিও শেষ কৰিব নোৱাৰে। তো আমি তাৰ পৰা ঘূৰি গৈ আছোঁ। বহুত এনজয় কৰিলোঁ, আপোনালোকে ভিডিঅ'ত দেখিব পাইছে চাগে। বহুত এনজয় কৰিলোঁ। এতিয়া ঘৰৰ অভিমুখে ৰাওনা হৈছোঁ। বহুত কষ্ট পালোঁ, কষ্ট মানে এনজয়মেণ্টতে কষ্টটো থাকে আৰু এনেকুৱা শিল উখুৰা মুখুৰা ৰাস্তাত খোজকাঢ়ি অকণমান কষ্টটো পাওঁ আৰু। তো আমি বাই বাই। কি ৰূপহী ৱাটাৰফল বাই বাই। আজিৰ কাৰণে ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইমান কষ্ট কৰিছোঁ, ইমান কষ্ট উঠাইছোঁ, পাৰে যদি তাৰ মূল্যটো দিব লাগে। তো আপোনালোকক সিমানেই ক'ম, আৰু বাকীটো বুজিয়ে পায়।